হেল্ল' বন্ধুসকল, আকৌ ঘূৰি আহিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজি আমি আলোচনা কৰিম 2050 হেল্থ কেয়াৰ গুৱাহাটীত ওলোৱা বিভিন্ন পদৰ বিষয়ে। ইয়াৰে প্ৰথমটো পদ হ'ল ANM JNM নাৰ্ছ। ইয়াত মুঠ পদৰ সংখ্যা আছে 5টা। ইয়াৰ বাবে দৰমহা হ'ল 8,000ৰ পৰা 13,000। ইয়াৰ বাবে এজ লিমিট হ'ল 18 বছৰ বয়সৰ ওপৰসকল। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ বাবে ANM JNM পাছ কৰা হ'ব লাগিব। দ্বিতীয়টো পদ হ'ল মাৰ্কেটিং এক্সিকিউটিভ। ইয়াত মুঠ পদৰ সংখ্যা আছে এটা। ইয়াৰ বাবে দৰমহা হ'ল 10,000ৰ পৰা 16,000। ইয়াৰ বাবে এজ লিমিট হ'ল 18 বছৰ বয়সৰ ওপৰসকল। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ বাবে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু যিবিলাক কেণ্ডিডেটৰ হেল্থ কেয়াৰত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। তৃতীয়টো পদ হ'ল বেক অফিচ। ইয়াত মুঠ পদৰ সংখ্যা আছে এটা। ইয়াৰ বাবে দৰমহা হ'ল 8,000ৰ পৰা 13,000। ইয়াৰ বাবে এজ লিমিট হ'ল 18 বছৰ বয়সৰ ওপৰসকল। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ বাবে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু যিবিলাক ফিমেল কেণ্ডিডেট হেল্থ কেয়াৰত এক্সপিৰিয়েঞ্চ থকা আছে তেওঁলোকক প্ৰেফাৰেঞ্চ দিয়া হ'ব। চতুৰ্থটো পদ হ'ল অফিচ বয় কাম হাউচকিপিং ষ্টাফ। ইয়াৰ বাবে মুঠ পদৰ সংখ্যা এটা। ইয়াৰ বাবে দৰমহা হ'ল 6,000ৰ পৰা 10,000। ইয়াৰ বাবে এজ লিমিট হ'ল 18 বছৰ বয়সৰ ওপৰসকল। এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব 12 পাছ। এই আটাইকেইটা পদৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। এতিয়া আপোনালোকে এপ্লাই কেনেকৈ কৰিব? ইয়াত এপ্লাই কৰিবৰ বাবে আপোনালোকে নিজৰ CV বায়'ডাটা ইমেইল যোগে পঠাব লাগিব। তেওঁলোকে তেওঁলোকৰ ইমেইল ID দি দিছে। এই ইমেইল IDটোত আপোনালোকে আপোনালোকৰ বায়'ডাটা বা CV পঠাব লাগিব। তেওঁলোকৰ ইমেইল ID হ'ল 2050healthcareguwahati@gmail.com। এই মেইল IDটোত আপোনালোকে আপোনালোকৰ নিজৰ CV বায়'ডাটা পঠিয়াব লাগিব। তেতিয়া আপোনালোকৰ এপ্লাই হৈ যাব। ইয়াৰ বাবে লাষ্ট ডেট হ'ল 10 জুলাই। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু এনেধৰণৰ জবৰ নিউজ পাই থাকিবলৈ আমাৰ চেনেলটো ভিজিট কৰি থাকিব।